মুরাইষ্ট দেব মাধবর ভিক্ষা ধরি বুদ্ধ বন্ধু হেন ভক্তর বন্ধু হেন ভক্তর श्रीमती यशोदा भजा कमले रस्ति भक्तिलाल यशा अभिरकैता प्रिया गुणक धने नाटकर शिक्षा यशा श्री कृष्ण लीला ललिता गुणा
হরি প্রবেশ কৃষ্ণ কাম প্রবেশ করুত কৃষ্ণ কাম কুতিজিত জগতং জনক সাধু বান্ধব সাধু বান্ধব সাধু Robin, Raj, Hindra, Kale,
শংখ ধারা কৃষ্ণ শ্যামলা পীতাবাস শ্যামা কৌষ্ঠুভ উদ্ভাসিত বনমালা বিভূষিত বিভূষিত বনমালা বিভূষিত সংকল্প পালন করলেন নানা হলেও নানা অবতার ধারণ বর্তমানে নায়কের নানা সকল নিজের ধর্ম কর্ম স্মরণ ভক্তি ধর্মনীতি অবহেলা করেছে বিভিন্ন অঙ্গারে অন্তরে লাগে পাহড়ে অন্তর অন্য দেবতার প্রতিমূর্তি আছে টপকা মোড়া হিংসা এজনে আন্দোলন পর অস্ত্র প্রহার কৰিবলৈ
এই কঙাল নাৰদৰ অদভূতি প্ৰণাম। তোমাৰ কি যে অপাৰ মহিমা, তোমাৰ মহিমা বুজাবৰ টান। হে কৰুণাময়, তোমাৰ একেৰি কৰুণা পাবৰ কাৰণে এই কঙাল নাৰদ আজি ব্যাকুল হৈ পৰিছে। দুষ্টক দমন, শান্তক পালন কৰিবৰ হেতু যুগে যুগে নানা অৱতাৰ ধাৰণ কৰিছা। তথাপি প্ৰভু, যি ভক্তই কায় মনোবাক্যে তোমাক আৰাধনা কৰে, তুমি তাতে দয়ামৰূপে আৰ্হিত হোৱা। কিন্তু প্ৰভু, দম্ভ অহংকাৰ নতো পবিত্ৰহীনা অন্তৰে দিনে ৰাতি কালিলে তোমাৰ কিন্তু পাব নোৱাৰি। তোমাৰে লীলা, যেনে কৰ্ম তেনে ফল। কিবা হয়তো আহিলা আছে নেকি কিবা বিশেষ? নাৰায়ণ নাৰায়ণ, প্ৰভু তুমি অন্তৰ্যামী, অন্তৰৰ সকলো দুখ বিষাদ জানিও কিয় নুবুজা ভাৱ ধৰা। নাৰায়ণ নাৰায়ণ, প্ৰভু তোমাৰ কথা কৰ্মই হৈছে মানৱ জীৱনৰ ধৰ্ম। কিন্তু প্ৰভু, সেই কৰ্মত অৱহেলিত হোৱা তাকে বুজিবলৈ তোমাৰ কৰুণ লাভৰ কাৰণে উচ্চ কণ্ঠৰে চিঞৰি চিঞৰি প্ৰমাদ গণিছে, অথচ তুমি তেওঁলোকক দেখা দি মনোবাঞ্ছা পূৰণ কৰা নাই প্ৰভু। কাৰণ জানিব পাৰিলে প্ৰভু, কৰ্ম
প্ৰভু সঁচাকৈ এইবোৰ মুখৰ কথা কব সিহঁতে 7 জন্মৰ পৰাই আকুলভাৱে চিঞৰি আহিছে অথচ তুমি তেওঁলোকক দেখা দি মনোবাঞ্ছা পূৰণ কৰা নাই প্ৰভু সঁচাকৈ দয়াময় নামৰ সাৰ্থকতা কি প্ৰভু তুমি সঁচাই বুজি পোৱা নাই তেন্তে দিয়া যি মোৰ পৰম ভক্ত তেওঁ সদায় সেই আমি কালতো পূৰ্বৰ কালত তেওঁলোকৰ ভক্তিক মই অকলো তুষ্ট নহ'ব নাই অৱশ্যে অন্তিম কালত তেওঁলোকক মই পূৰ্বৰ কালত সেই আলোচনী দেৱীদাস নামে কৰিছিল তেওঁলোকৰ গৃহলৈ এজন ভিক্ষাৰী ব্ৰাহ্মণ আহিছিল অতি তুচ্ছ তাচুল্যেৰে অতিথি সেৱা গ্ৰহণ কৰাইছিল ব্ৰাহ্মণৰ মনত আঘাত লাগে তেওঁলোকে 7 জন্ম অন্ধকাৰে থাকিবলৈ যাবলৈ নাৰায়ণ নাৰায়ণ প্ৰভু সঁচাকৈ এইবোৰ কৰুণ কাহিনী উপায় কি প্ৰভু আৰু এই সাপৰ পৰা কেতিয়া মোচন হ'ব তুমি চিন্তা নকৰিবা নাৰায়ণ জন্ম নাৰায়ণ নাৰায়ণ সঁচাকৈয়ে তুমি দয়াময় নৰে তোমাৰ অনন্ত মহিমা এই নেকি নাৰদে বুজাৰ ভক্তি কি প্ৰভু তোমাৰ চৰণত ধৰি এই নাৰদে বিদায়হে মাগিছে প্ৰভু ঈশ্বৰ পৰম ব্ৰহ্ম সচিদানন্দ বিগ্ৰহ অনদি উদয় গোবিন্দ সর্বকারণ কারণ সর্বকারণ কারণ সর্বকারণ নারায়ণ নারায়ণ বৈকুণ্ঠর ভবনে দেখিলু নয়নে দেবনা রায়ণ হরি প্রভু রাজুষ ধনতে নারায়ণ নারায়ণ মনোহর পূর্বাজে নজনো করি নজনো করি নারায়ণ নারায়ণ Isso,
দর্শবীরগণর জয় জয় দর্শবীরগণর জয় জয় দর্শবীরগণর জয় 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 দাতা ভিতা সিদ্ধ হরি সিদ্ধ হরি দাতি দাতা ভিতা দিহিতা হরি সিদ্ধ হরি ভিনা ধরি দাতি নাও ধরি দাতি দাতা ভিতা সিদ্ধ হরি হরি আমার কর্তব্য হয়েছে হত্যা লুটপাট যাকে যতই ভুয়া এভানোর পড়া হত্যা করি খুন সংগ্রাম করা মই গৌরবপুর আক্রমণের কথা বলছি তোমার উপর মতামত কি ঐশ্বপতি উৎপাত করার ভাবে আমি সদায় প্রস্তুত হত্যা কথার কথা মনত করে না আমার গা নাচি উঠে অপেক্ষা করেছ আপনার দেখুন অপেক্ষা মাত্র আপনার দেখুন পাবে আপনার আদেশ করে মুহূর্তের ভিতরে কৌনজ্জর আক্রমণকারী হুন ওর আবরচনা অর্পণ করে হুনার দুয়ার রাখা মূল পছন্দ রে তোমালুকে কৌনজপুর আক্রমণ করি থাকা ধন ধুন হীরা মুকুতা সকলো আনি এই দৈশ্যপতি মধুরিন্দর হাতত অর্পণ করিবা মনত রাখিবা তোমালোকে যদি মূল বাক্য অমান্য কৰা তেন্তে তোমালোকৰ প্ৰাণদণ্ড নিশ্চিত দেখি উঠাইছে দস্যুপতি তেন্তে বলা এতিয়া যাত্রার আরম্ভ করুন Hey, capitão, capitão, tá venita, pinta, diga, diga, hey. Hey, capitão, tá venita, pinta, diga, diga, hey.
hey, Ricky Dog, Ricky Dog, hey, hey, hey. মন্ত্রীবর আর সেনাপতি মহারাজ কোন রাজ্যের কুফল বাকি আসলে কুফল মূল কোন অঞ্চলের যত উপজাগণ আর পরিশ্রম মূল মৃত্যু ঘটন মহারাজ রাজ্যত সকলো পতাৰে কৰা নাই কোনো বিদ্ৰোহ আচৰণ তাৰ বাবে আপুনি চিন্তা মহাৰাজ মহাৰাজ কোনো চিন্তাৰ প্ৰয়োজন নাই এই বিক্ৰমজিৎ জীৱিত থকা তাৰ এটা সাধ্য আছে আপোনাৰ ৰাজ্য আক্ৰমণ কৰিব আৰু আমি যদি কোনোদৰে কৰে আক্ৰমণ উপযুক্ত শিক্ষা তাক কৰি কৰা তাৰ বাবে চিন্তা নিৰেকুল কাৰণ শুনি সুখ পালো তোমালোকৰ কথা আৰু কোৱাচোন মন্ত্ৰীবৰ মোৰ ৰাজ্যত সকলো প্ৰজাই কৰিছে দেৱী পূজাৰীজন আৰু কোন লোকে দেৱী পূজাৰ দৰে অন্য পূজা কৰিছে নেকি মহাৰাজ ৰাজ্যত সকলোৱে কৰিছে দেৱী পূজা গ্ৰহণ কৰা নাই কোনেও অন্য পূজাৰ গ্ৰহণ মহাৰাজ আপোনাৰ শান্তিকামী ৰাজ্যত কাৰ এটা শক্তি আছে দেৱী পূজা ত্যাগ কৰি অন্য পূজা কৰা এইজন যদি লোকে অন্য পূজা কৰা এইজন তুৰন্তে ধৰিবি আপোনাৰ চৰণত কৰিম মন্ত্ৰীবৰ মহাৰাজ আৰু সেনাপতি মহাৰাজ তোমালোকৰ কথাত সঁচাই মই বৰ আনন্দিত হৈছো কিন্তু কিয় আজি অকস্মাতে মোৰ বাহু চৈত্য পিছে হ'বনে চাৰিওফালে যেন অন্ধকাৰে আৱৰি ধৰিছে কি আচৰিত চাৰিওদিশে মেঘাচ্ছন্ন অন্ধাৰৰ মাজত বিজুলীৰ চমকনিত মোক যেন কোনোবাই হৰাই দিছে প্ৰধান সন্মুখত ভয়ংকৰ বিপদ চোৱা মন্ত্ৰীবৰ চোৱা সেনাপতি ৰাজসিংহাসন মোৰ পিছে হ'বনে সঁচাকৈ এইবোৰ কিবা অমংগলৰ চিন নেকি হে মাতৃদেৱী তুমি এইবোৰ কি খেলা খেলিব খুজিছা মাতৃদেৱী মোৰ ৰক্ষা কৰা মোক এই বিপদে মহাৰাজ স্থিৰ হওক ধৈৰ্য ধৰক বিপদত ধৈৰ্য ধৰাই সাধুজনৰ পৰম কৰ্তব্য মহাৰাজ আপোনাৰ এই আচৰণ একেবাৰে অশুভনীয় ই মাত্ৰ আপোনাৰ মনৰ ভ্ৰান্তি মিঠা চিন্তা পৰিহাৰ কৰক মহাৰাজ জয় জয় সুবীর কমল জয় 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 সুবীর কমল জয় 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 অতি শীঘ্ৰে লুটপাট আৰম্ভ কৰা আৰু ৰাতে যতে পোৱা এফালৰ পৰা হত্যা কৰা আপোনাৰ আদেশ নাথাকিলে কৰিম পালন মহালক্ষ্মী আমাৰ কৰ্তব্যত সমগ্ৰহৰ এই ৰজা অতি সোনকালে তোৰ ৰাজ্যত থকা ধন গুণ হীৰা মুকুতা সম্ৰাটৰ হাতত অৰ্পণ কৰ অলম নকৰিবি অলম কৰিলে সৰতি পাবিনি সুন্দৰ কিয় অপবেশিনী এই কনৌস্ফুৰত তেওঁ নিচিনি এই অজয় খেলৰ পৰাক্ৰম কিমান গম পৰ্বতক শাস্তি দিয়া কৰি পলাম আৰু একো যোৱানে পাৰিবি দিন লোকে ঘৰ অৱদান কৰি নিজৰ জীৱন বিপদে নোৱাৰিছ এতিয়াও বিৰুদ্ধ নদীৰ পৰে অতি সোনকালে স্থান ত্যাগ কৰ নতু কি কৰিবি তোৰ ভিউৰ মতে এই গচ্ছপতি মানুহ হয় নিজৰ স্থান ত্যাগ কৰিব কিয় তহঁতে চোৰৰ দৰে কৰ ৰাজ্য কৰ আক্ৰমণ সম্পদ বিৰোধ
তার প্রতিফল পাবিয়েছে হাতে হাতে। আক্রমণ করা। আমি লম্পট লাগিলা লাগিলা রণ দুয় দল দুয় মহরল হরি দুয় দল লাগি লালা দিলরণ দুয়ু মহা দল আরে লাগি লালা দিলরণ দুয়ু মহা দল আরে পদ ধরে বহুমতি কম্পে ধরা ধর আরে পদ ধরে বহুমতি কম্পে ধরা আশা করে বড় ডবলই যদি তহতর ডবলই তেন্তে ভিক্ষা কর আমার কাছে। খুব বন্ধুকৰ মিত্ৰ নিজ মুখে খুব সবাই কৰিছ ময়ো আজিতো সত্য কৰি লৈ যাম কৰতল অসত্য সম্পদ আত্মযুদ্ধৰ বাবে হ প্ৰস্তুত। যুদ্ধৰ কাৰণে এই বিদ্ৰোহ সদায় প্ৰস্তুত, মাত্ৰ তই প্ৰস্তুত হ মৃত্যুৰ কাৰণে। অতি ভয়ঙ্কর অতি ভয়ঙ্কর হরি অতি
সম্রাট দিউগাই প্ৰতিবাদে লগাইগে সকলো ধন গুণ হীৰা সম্পদ সেই এটা ত্যাগ কর বিলম্বন পুনৰ দৰে প্ৰৱেশ কৰাৰ যদি উচিত প্ৰতিফল কৰিম প্ৰদান যুদ্ধৰে কৰি পলায়ন অন্ত নাই প্ৰয়োজন যুদ্ধ দেখা তোৰ বলৰ বিক্ৰম সেই নিশ্চয় সোনকালে লুটপাট আৰম্ভ কৰা হওক
কি দারুণ চারিচরণ মন বড় ঠাকুর তোদের বড় হীরা হতে পারে দল গহি বলে আমি মোর বাহুল হাত করে তোর মেয়ের সাথে রাত ভরালো করিলি উঠাও তোমার কথা ইহার নামে মোর মুখ পানি হাত পিটিয়া পানি Bokhen 14 নম্বৰ Bokhen 14 মই দস্যুহঁতৰ পৰা কোনোমতে পলাই মাৰ ৰক্ষা কৰিলো মহাৰাজ এতিয়া আৰু চিন্তা কৰি একো লাভ নাই কোনো কণ্টেক্ট জিৰণি লওঁগৈ সেনাপতি ঠাকুৰীয়া মহাৰাজ দস্যুৰ হত্যা চলাটো মই একেবাৰে সত্যাত হৈ পৰিছো মোক লৈ বলা বাট দেখুৱাই মহাৰাজ মোক লৈ বলা চলি যাই চলি যাই কোন যারা ৰবা 16 19 নহ'ব 18 19 নহ'ব নহ'ব সোতৰটো দিব পাৰিব নহ'ব সেইটো দিব
পিতৃ মাতৃ সেৱা নিতে পিতৃ মাতৃ সেৱে নিতে দেখে তই কান্দিছ কিয়? তাই নাকান্দিবি আমার কারণে শুনতে কিমান কষ্ট হয়েছে খাবির পরা ফুল ফল আনছে তই কষ্টত সাগৰি পৰিছ সাগৰত তালকাল হৈ পৰিছ নহয় বাচা আমি দুয়ো অন্ধকাৰ তুমি সত্য কথাই কৈছা কি পাপৰ ফলত
ভালোবাসা অজামি বাছা মোৰ হৃদয়ৰ ধন ঈশ্বৰে তোক কৰোণা কৰক সঁচাই তই আমাৰ ধৰ্ম পুত্ৰ বাছা শুন মোৰ আমাৰ এতিয়া পূজাৰ সময় হ'ল পূজাৰ বাবে তই কিছু ফল মূল আনি দে বাছা আৰু আই তোমালোকে কোনো চিন্তা নকৰিবা ফল মূল জলি অতি সোনকালে মই আহিম ধৰি ব'লা তোমালোকক বিৰাট খোৱাই আহোঁগৈ জানব অন্ধয়ামি তো জানব অন্ধয়ামি জয় হেলা তোকে হেলা তোকে রক্ষা করা প্রভু রক্ষা করা প্রভু আমার করিছু কাগতে করিছু কাগতে ও ये प्रभे দেবা
হলে মোৰ অমৰাৱতীপুৰ মোৰ এই অমৰাৱতী লাভৰ কিন্তু কৰে নেকি কোনো দৈত্যই তপ জপ ব্ৰহ্ম মহেশ্বৰ এই তার এনে ভক্তি আছে অমরাবতীপুরে ঘটাবতমা যদি কোনো দৈত্য হয় অমরাবতী করে আক্রমণ উপযুক্ত হস্তিতা করিম প্রদান আর ভাবে কোনো চিন্তা নকৰিব পৰা তোমালোকৰ কথা শুনি দুখিত তথাপি কিয় জানো মোৰ মনত জাগিছে সন্দেহ নজন শংকৰ কিয় মোৰ মন আজি হঠাৎ বিহ্বল হৈ পৰিছে এই অমৰাৱতী যেনে বিশাল অৰণ্য জাগিছে মনত যিদিনা তাৰকাসুৰে ঋণদত্ত হৰণ কৰিবলৈ আহিছিল সেইদিনা এনে ভাৱ জাগিছিল মনত কোনো দৈত্যই ঋণদত্ত হৰণ কৰিবলৈ অহা যেন মোৰ হৈছে অনুমান দেৱৰাজ ৩৩ কোটি দেৱতাৰ ভিতৰত থকা কাৰ এনে সাধ্য আছে অমৰাৱতী ঘটাবতমা যদি কোনো দৈত্যই যুদ্ধৰ সাজে আহে তাক এনে শাস্তি দিম সি যাতে কোনোদিনে অমৰাৱতীৰ বাবে ভাবি আপুনি তোমালোকৰ কথা সঁচা কিন্তু মনত ৰাখিবা দৈত্যবিলাকে দেৱতাৰ ওপৰতে বলিয়ান হৈ কত বৰ ইন্দত্ত কৰিছে শুনক সেয়ে তুমি হেনো তুমি হেনো ইপাৰ নাৰায়ণ নাৰায়ণ দেৱৰাজ জয় হওক জয় হওক জয় হওক অমৰ মন্দিৰ কল্যাণ আপোনাৰ আগমনে প্ৰবৃত্ত কৰিলেই অমৰাৱতীপুৰ কিবা হেতু প্ৰৱেশিলে আমাৰ সমীপে নাৰায়ণ নাৰায়ণ দেৱেন্দ্ৰ মোৰ আগমনৰ কথা কওঁ শুনা তোমাৰ ইন্দ্ৰত্ব ইতিমধ্যে লুকোৱা কৌশল আৰম্ভ হৈ গ'ল অথচ তুমি ইমান নিস্তব্ধ দেখিবৰ আচৰিত মোৰ ইন্দ্ৰত্ব হৰণ কৰিব খুজিছে অকল তোমাৰ ইন্দ্ৰত্বই নহয় দেৱেন্দ্ৰ ব্ৰহ্মাৰ ব্ৰহ্মত্ব বিষ্ণুৰ বিষ্ণুত্ব যোৱাৰো কৰ্ম হৈছে আপুনি এইবোৰ কি পাইছে দেৱঋষি মই একোকে বুজিব পৰা নাই দেৱঋষি কোনে মোৰ ইন্দ্ৰত্ব হৰণ কৰিব খুজিছে ইমান সাহস কওক দেৱঋষি কোন দৈত্যই অমৰাৱতী লাভৰ হেতু উদ্ধত হয় স্বয়ং বিশ্বপতিয়ে তাক ইন্দ্ৰত্ব অৰ্পণ কৰিব খোজে তাক প্ৰকাশ কৰি দেৱঋষি মোৰ মনৰ সংশয় দূৰ কৰক শান্ত হবা দেৱেন্দ্ৰ ইমান বিৰ্বল নহবা যিকোনো যক্ষ ৰক্ষ দৈত্য দানৱ নহয় মাত্ৰ ফল মূল ভক্ষণ কৰা সামান্য শিশুহে মাত্ৰ তাৰ হাতত তোমাৰ ইন্দ্ৰত্ব খেলা ৰঙে অৰ্পণ কৰিব লাগিব দেৱঋষি মানৱ শিশুৱে মোৰ ইন্দ্ৰত্ব হৰণ কৰিব দেৱঋষি কি তাৰ নাম ইমান পৰাক্ৰম কোন আছে মানৱ সমাজত যিয়ে মোৰ ইন্দ্ৰত্ব হৰণ কৰিব পাৰে
দেৱৰ্ষি সি বিদ্যা খুৰতকৈ বলে নেকি সি পুৰা ঘূৰ আৰু তাৰ এটা খুৰতকৈও দুৰ্জন নেকি দেৱৰ্ষি নাৰায়ণ নাৰায়ণ তুমি ভবা মতে বলি দুজয় ভয়ংকৰ এই তিনিবিধৰ এবিধো নহয় মাত্ৰ ফল মূল ভক্ষণ কৰা সামান্য ব্ৰাহ্মণৰ পুত্ৰ দেৱেন্দ্ৰ নাৰায়ণ ইমান কৰে তাকে কোৱা নাই কিয়? নাৰায়ণ এই মানৱ সমাজত কোন আছে ইমান পৰাক্ৰম এই বাহুৰ বলে কত শত ক্ৰোধ কৰি তমৰ আলহী তেনেস্থলত তুমি সেই ব্ৰাহ্মণ নন্দন কোন পুত্ৰ সেই মানৱ সন্তান কওঁ দেৱৰ্ষি কি নাম তাৰ আগে কৈছো এই মুহূৰ্ততেই প্ৰাণবায়ু ভেদ কৰিছা বুজিলো দেৱৰ্ষি আপুনি ইমান পৰে আমাৰ লগত ধেমালিহে কৰি আছিল তাৰ কোনো আক্ষেপ নাই শুনা দেৱেন্দ্ৰ মই তোমালোকৰ লগত আনন্দ কৰিবলৈ অহা নাই মই সঁচা কথাহে কৈছো শুনা সিন্ধুৰ ৰাজ্য আলুকালুকি নামে এক ব্ৰাহ্মণৰ দম্পতী আছিল তেওঁলোক আছিল অন্ধ তেওঁলোকৰ একমাত্ৰ পুত্ৰ আছিল অজামিল অজামিল পিতৃ মাতৃৰ পৰম ভক্ত সেয়েহে পিতৃ মাতৃয়ে পুত্ৰকেটি মংগলজনক বৰ প্ৰদান কৰিবলৈ স্থিৰ কৰিছে কালিলৈ সূৰ্য অস্ত যোৱাৰ আগতে সেইবোৰ প্ৰদান কৰিব আৰু কালুকীয়া অজামিলক দিয়া বৰৰ লগত ইন্দ্ৰ আৰু ব্ৰহ্মাৰ ব্ৰহ্মত্বৰ সম্বন্ধ নাৰায়ণ নাৰায়ণ তাকেইতো ক'ব খুজিছো দেৱেন্দ্ৰ আলুকালুকি সামান্য ব্ৰাহ্মণ নহয় তেওঁলোকে যি বৰ প্ৰদান কৰিব সেই বৰ কিন্তু সামান্য নহয় স্বয়ং বিষ্ণুদেৱ সেই বৰ কিন্তু খণ্ডিত কৰিব নোৱাৰে যদি বৰ প্ৰদান কৰোঁতে তোমাৰ অমৰাৱতী কথাকে প্ৰকাশ কৰে তেতিয়া তুমি কি কৰিবা নাৰায়ণ মোৰ দুখ মাৰ্জনা কৰক মই আপোনাৰ কথা বুজি পোৱা নাছিল এতিয়া পাইছো আপুনি মোৰ পৰম হিতাকাংক্ষী তেন্তে দেৱৰ্ষি পলম নকৰি মোৰ বজ্ৰ প্ৰহাৰ কৰি সেই অজামিলৰ পুতুলৰ জন্ম মই ছিন্ন বিচ্ছিন্ন কৰিব দেৱৰ্ষি তুমি অজামিলক বধ কৰিব নোৱাৰা তুমি ঘূৰি আহা তোমাৰ দ্বাৰাই তেনে কাম সম্ভৱ নহয় তুমি ঘূৰি আহা দেৱেন্দ্ৰ নহয় দেৱৰ্ষি নহয় অজামিল মোৰ শত্ৰু নিধন কৰিবই লাগিব নাৰায়ণ নাৰায়ণ মই যাওঁ দেৱেন্দ্ৰ তোমাৰ যি ইচ্ছা তাকেই কৰা কিন্তু মনত ৰাখিবা অজামিল কিন্তু সামান্য ব্ৰাহ্মণ নহয় আলুকালুকিয়ে বৰ প্ৰদান নকৰা আগতে কিবা এটা যদি তুমি নকৰা নহ'লে তোমাৰ নিশ্চয় ইন্দ্ৰত্ব হৰণ কৰিব এই মুহূৰ্ত